ভাইটিয়ে কি মোবাইল পাৰ্চেছ কৰিছে আৰু ক'ৰ পৰা আহিছে আৰু ইয়াত আহি ৰেটটো কেনেকৈ পাইছে ভাইটিৰ পৰা জানিব বিচাৰিম। মই দেনগাঁৱৰ পৰা আহিছোঁ। আৰু ইয়াতে আহি ৰেটটো কেনেকৈ পাইছে? ৰেটটো একদম কম ভাল পৰা পাইছোঁ ৰেটটো। পাইছে ন? আৰু আপুনি কি লৈছে? অপ্পো অপ্পো K12X লৈছোঁ। ঠিক আছে, আকৌ আহিব। আহি থাকে। আগতো মই লৈছোঁ ইয়াৰ পৰা। আৰু লগত আপুনি গিফ্টটো পাব। অঁ আমাৰ শ্বপত দাদা এজন আহিছে, দাদাই পাৰ্চেছ কৰিছে অপ্পো K12X। আৰু দাদাৰ পৰা জানিব দাদা ক'ৰ পৰা আহিছে আৰু ইয়াত এই ৰেটটো দাদা কেনেকৈ পাইছে দাদাৰ পৰা জানিব বিচাৰিম। ক'ৰ পৰা আহিছে? এই দেৱস্থান থানা দেৱস্থান থানাৰ পৰা আহিছে ন? আপুনি কিমান 2000 ডিছকাউণ্ট পাইছে ন? 2000 ডিছকাউণ্ট পাইছে। ঠিক আছে, আকৌ আহিব দাদা। ইয়ালৈ আকৌ অফাৰ আপুনি পাব ইয়াত আহিলে। ঠিক আছে। Oppo A3X 5G 4GB 128 RAM ডকমকা পৰা আহিছে। ৰেটটো ভালে পাইছে তো? ৰেটটো ভালে পাইছে। এইটো ৱাশ্বিং মেচিন ল'ম বুলি ভাবিছোঁ। ঠিক আছে, আকৌ আহিব আপুনি ফাইনেন্সত ল'ব পাৰিব। নেক্সট মই ফাইনেন্সত ল'ব যাব পাৰিব। ঠিক আছে। মই ল'লোঁ F15 5G যোনটো গেলেক্সি মডেল সেইটো ল'লোঁ আৰু ৰেটটো ভালে পাইছোঁ। যোনটো ডাউন পে'মেণ্ট দিছোঁ দি কৰি মেলি আপোনাৰ যিটো EMI আহিছে সেইটো ঠিকে পাইছোঁ। ঠিক আছে, ইয়াতে আহি ভাল লাগিছে ন? নিশ্চয়। এনে ক'ৰ পৰা আহিছে আপুনি? হাওৰাটোৰ আপোনাৰ জালজুৰি। জালজুৰি পাইছে ন? ঠিক আছে। মোৰ নাম অৰ্পণ নাথ, মই দাউদপুৰ গাঁৱৰ বাসিন্দা হয়। মই মোবাইল লোৱাৰ এটা বহুত হেঁপাহ আছিলে, গতিকে মানে দুখীয়া মানুহ গতিকে মোবাইল কেছত ল'ব নোৱাৰিলোঁ। গতিকে RD ইণ্টাৰভিউত আহি কিনি আমি ফাইনেন্সত সিহঁতে ভাল ছাৰ্ভিচত মোবাইল দিয়ে।